Dear learners, তো আজি আৰম্ভ কৰিবলৈ লৈছো অসমীয়া ভাষা খণ্ড নম্বৰ 6 তো আগতে যেটা মই ভিডিও আপডেট দিছো আপোনালোকে মোৰ টেকন'লজি ইনফো ইউটিউব চেনেললৈ ইনষ্টাগ্ৰাম ফেচবুক পেজ আপোনালোকে সোশ্যাল মিডিয়াত গৈ মোৰ প্লেলিষ্টত গৈ বিশেষকৈ ইউটিউব চেনেলত যেটো মোৰ টেকন'লজি ইনফো চেনেল আছে जो प्लेलिस्टত গৈ আপোনালোকে গোটেইকেইটা কন্টেন্ট চাব পাৰিব সিৰিয়ালি আসামিজ ল্যাঙ্গুৱেজ নেম দিয়া আছে তো আপোনালোকে তাতে গৈ চাব পাৰিব তো যিসকল নতুন মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু যিসকল অলৰেডি সাবস্ক্ৰাইব কৰি ৰাখিছে আপোনালোকে সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিছো আৰু আপোনাৰ বন্ধু-বান্ধৱীলৈ আপোনাৰ আত্মীয়লৈ মোৰ ভিডিওটো শেয়াৰ কৰিব যাতে যিসকলে আসাম কম্পিটিটিভ এক্সাম অৰ্থাৎ এপিএচসি লেভেলৰ যে সমূহ এক্সাম আছে বা থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড ডিএলএড টেটৰ কাৰণে খুবেই প্ৰয়োজনীয় ল্যাঙ্গুৱেজ পেপাৰখন তো মই আশা ৰাখিছো যে মই ইয়াত যেখিনি কন্টেন্ট ইনক্লুড কৰিছো গোটেইখিনি মই ভাবো খুবেই ইম্পৰ্টেন্ট আৰু মই ইম্পৰ্টেন্ট খিনি মই বিচাৰি উলিয়াই আপোনালোকলৈ আগবঢ়াও আৰু আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব এইটো মোৰ ৰিকুৱেষ্ট আদাতে সামৰিলে কিন্তু বুজি নাপাব তো মই ভাবো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব তাৰপৰ মই আহ্বান জনাইছো তো বলক পলম নকৰি ভিডিওটো আৰম্ভ কৰো তো আজিৰ ফাৰ্স্ট কোৱেশ্চন হৈছে যে বকুল বনৰ কবি এই বকুল বনৰ কবি আছে যে এই বকুল বনৰ কবিতা নামৰ কবিতা কোনে লিখিছিল এই বকুল বনৰ কবিতা যেটো আছিল এটো কোনে লিখিছিল এটো লিখিছিল কোনে আনন্দ চন্দ্ৰ বৰুৱাই লিখিছিল মনত ৰাখিব বকুল বনৰ কবি বা বকুল বনৰ কবি বুলি পৰিচিত আনন্দ চন্দ্ৰ বৰুৱা মনত ৰাখিব নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 2 দিয়া আছে যে ককা দেউতাৰ হাড় বন্ধু-বান্ধৱীসকল এটো সচৰাচৰ আহে থাকে ককা দেউতাৰ হাড় এই ককা দেউতাৰ হাড়টো যে আছে এটো খুবেই এটা ইম্পৰ্টেন্ট তো এটো আপোনালোকে মনত ৰাখিব যে ককা দেউতাৰ হাড় যেটো আছে এই উপন্যাসখন কোনে ৰচনা কৰিছিল এটো ৰচনা কৰিছিল নৱকান্ত বৰুৱাই ৰচনা কৰিছিল এটো মনত ৰাখিব নেক্সট কোৱেশ্চন আছে অগৰী আত্মাৰ কাহিনী প্ৰশ্ন নম্বৰ 3 আছে যে অগৰী আত্মাৰ কাহিনী নামৰ যিখন উপন্যাস আছে সেই উপন্যাসখনৰ লেখক কোন লেখক হৈছে সৈয়দ আব্দুল মালিক ইয়াৰ লেখক হৈছে যে অগৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ লেখক হৈছে সৈয়দ আব্দুল মালিক মনত ৰাখিব নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 4 আছে যে অলকানন্দা নামৰ কবিতা কোনে লিখিছিল এটো আহি থাকে সচৰাচৰ মনত ৰাখিব যে অলকানন্দা যেটো কবিতা আছে এই কবিতা পুথিখনৰ ৰচক কোন এৰ ৰচক হৈছে নলিনীবালা দেৱী মনত ৰাখিব এই অলকানন্দা কবিতা পুথিখনৰ লেখক হৈছে নলিনীবালা দেৱী মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 5 দিয়া আছে যে এই বেদনাৰ উল্কা এটো সচৰাচৰ আহিয়ে থাকে আৰু এছামিজটো এনেকুৱা এটা ল্যাঙ্গুৱেজ যেটো নাকি আমাৰ জিএ কম্পিটিটিভ এক্সামে নহকিয় বা যিকোনো পৰীক্ষাতে প্ৰায় 80% ৰিলেটেড আছে আমাৰ মাতৃভাষাৰ ওপৰত তো গুৰুত্ব সহকাৰে আপোনালোকে ল্যাঙ্গুৱেজ পেপাৰটো চাই যাব অসমীয়া সাহিত্য জগতত কোনে কাৰ কি অৱদান তাৰ বিষয়ে মই আলোচনা কৰিছো যদি আপোনালোকে ভিডিওসমূহ চোৱা নাই তেনেহলে মোৰ ইউটিউব চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিব তো এই যেটো বেদনাৰ উল্কা কোৱেশ্চন নম্বৰ 5 দিয়া আছে যে বেদনাৰ উল্কা এই বেদনাৰ উল্কা নামৰ যেটো কবিতা পুথি আছে এই কবিতা পুথিখনৰ লেখক কোন এটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী বা এনেকৈ আহিব পাৰে যে অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন কবিতা পুথিৰ নাম লিখা বেদনাৰ উল্কা এনেকৈ আহিব পাৰে তো যে নহক আপোনালোকে যেনেকৈ পকাই দিয়ক কিন্তু আপোনালোকে মেইন
কুৱেশ্যনটোৰ এনসাৰটো পাই গ'লে এতিয়া মনত ৰাখিব নেক্সট কুৱেশ্যনটো চাব 6 নম্বৰত দিয়া আছে যে বনফুলৰ কবি কোন যতীন্দ্ৰনাথ বৰাক কি কবি বুলি আখ্যা দিয়া হৈছে বনফুলৰ কবি বুলি আখ্যা দিয়া হৈছে এটো মনত ৰাখিব যতীন্দ্ৰনাথ বৰাক বনফুলৰ কবি বুলি আখ্যা দিয়া হৈছে মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 7 ইয়াৰঙ্গম নামৰ উপন্যাসখন কোনে ৰচনা কৰিছে এটো ইম্পৰ্টেন্ট এটো সচৰাচৰ আহি থাকে এটো আপোনালোকে মনত ৰাখিব বিবিআই ভেৰি ভেৰি ইম্পৰ্টেন্ট দিছো মনত ৰাখিব এটো হৈছে যে ইয়াৰঙ্গম হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ ৰচনা এটা উপন্যাস কোৱেশ্যন নম্বৰ 8ত দিয়া আছে যে অসম সাহিত্য সভা একাডেমীয়ে কোন চনৰ পৰা সাহিত্য একাডেমী যুৱ পুৰস্কাৰ মানে ইউথ যেটো প্ৰাইজ বা এৱাৰ্ড এটো কোন চনৰ পৰা আৰম্ভ কৰিছিল এটো মনত ৰাখিব এটো ইম্পৰ্টেন্ট আছে মনত ৰাখিব এটো হৈছে যে 2011 চনত এই বঁটা বিতৰণ কৰিছিল আৰু এই বঁটা যিসকল লেখকক দিয়া হয় তেখেতসকলৰ 35 ইয়াৰ্ছৰ বিলো হ'ব লাগিব 35 বছৰৰ তলত হ'ব লাগিব মনত ৰাখিব এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন দুটা বছৰ জড়িত হৈ আছে 35 বছৰ 2011 চনত মনত ৰাখিব নেক্সট কুৱেশ্চনটো চাব 8 নম্বৰত কৈছে যে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী এটো সচৰাচৰ আহিয়ে থাকে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোৱৰণ মনত ৰাখিব নেক্সট কুৱেশ্চন আছে কুৱেশ্চন নম্বৰ 10ত কৈছে যে ৰজনীকান্ত বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি ৰজনীকান্ত বৰদলৈৰ আত্মজীৱনীখনৰ নাম হৈছে আত্মজীৱন চৰিত মনত ৰাখিব আত্মজীৱন চৰিত নেক্সট কুৱেশ্চন আছে কুৱেশ্চন নম্বৰ 11ত কোৱা হৈছে যে কিপাবৰ বৰবৰুৱা মানে কিপাবৰ বৰুৱা কাৰ ছদ্মনাম কিপাবৰ বৰুৱা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম আৰু লক্ষ্মীনাথ আৰু কেইটা নাম আছে ৰহৰাজ বুলি আমি জানো বা হায়তৰতী বুলি আমি জানো মনত ৰাখিব বা চুটিকল্পৰ জনক বুলি আমি জানো লক্ষ্মীনাথ বেজবৰুৱাৰ অনেক কেইটা নাম আছে আপোনালোকে মনত ৰাখিলে হ'ল নেক্সট কুৱেশ্চনটো আছে 12 নম্বৰ এই খনিকৰ যেটো আছে প্ৰতিমাৰ খনিকৰ কাক জনা যায় আৰু এই প্ৰতিমাৰ খনিকৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা দেৱক জনা যায় আৰু ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছে যে প্ৰতিমা খন হৰু কিন্তু নিবাস এটো কৈছিল ডক্টৰ বাণীকান্ত কাকতিয়ে মনত ৰাখিব এনে হেৰু আহে মাজে মাজে এটো হৈছে যে প্ৰতিমাৰ খনিকৰ বুলি আমি চন্দ্ৰকুমাৰ আগৰৱালা দেৱক জানো মনত ৰাখিব নেক্সট কুৱেশ্চন আছে 13 কুৱেশ্চন নম্বৰ 13 আছে যে বিনা বৰুৱা কাৰ ছদ্মনাম বিনা বৰুৱা এটো জানোই আমি প্ৰায় বিনা বৰুৱা হৈছে ৰাসনা বৰুৱা হৈছে বিনা বৰুৱা মনত ৰাখিব তো আজিৰ এটো লাষ্ট কুৱেশ্চন আছিল তো আশা কৰিছো আপোনালোকে খুবেই ভিডিওটো শেয়াৰ কৰিব আৰু আপোনালোকে যেখিনি তথ্য ইয়াৰ পৰা লাভ কৰিছে মই ভাবো খুবেই ইনফৰমেটিভ আৰু আগন্তুক কম্পিটিটিভ এক্সাম সমূহৰ বাবে খুবেই দৰকাৰী তো আশা কৰিছো আপোনালোকে যেখিনি পঢ়িছে লগতে মক টেষ্ট চেক কৰি থাকিব ৰিভাইজ কৰিব আৰু ইম্পৰ্টেন্ট ভিডিও সমূহ মই দিয়ে থাকিম আপোনালোকে চাই থাকিব তো আজিৰ কাৰণে বিদায় মাগিছো ধন্যবাদ